নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেল জ্ঞান বিজ্ঞানত পুনৰবাৰ স্বাগতম থাকিলে। বিশ্ব প্ৰসিদ্ধ ধৰ্মসুধাৰক আৰু দাৰ্শনিকৰ মাজত এজন মহাত্মা বুদ্ধই নিজৰ শিক্ষাৰ আধাৰত বৌদ্ধ ধৰ্ম স্থাপনা কৰিছিল। আজি বৌদ্ধিজিম বিশ্বৰ প্ৰসিদ্ধ ধৰ্মৰ মাজত এটা, আৰু চাইনা, জাপান, শ্ৰীলংকাৰ সীমিত 10খনতকৈ অধিক দেশত এই ধৰ্ম মানা হয়। তো বলক আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে ভগৱান বুদ্ধৰ কিছুমান মহৎ বাণীৰ বিষয়ে জানো আহক আৰু এইবিলাক শুনি শান্তিৰ অনুভৱ কৰোঁ আহক। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি জ্ঞান বিজ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ভগৱান বুদ্ধৰ কিছুমান এনেকুৱা বিচাৰ যিবিলাকে আপোনাৰ মনটোক শান্তি দিব পাৰিব আৰু আপুনি এইবিলাক জীৱনত পালন কৰি সফল হ'ব পাৰিব। এটা জ্বলি থকা চাকিৰ পৰা হাজাৰটো চাকি জ্বলাই তুলিব পাৰি, তথাপিও সেই চাকিটোৰ পোহৰ কেতিয়াও কম নহয়। ঠিক একেদৰে জ্ঞান ভগাই ল'লে বাঢ়িয়ে যায়, কেতিয়াও কমি নাযায়। হাজাৰটো কাজিয়া কৰি জিকাৰ ভাল যে তুমি নিজৰ ওপৰতে বিজয় প্ৰাপ্ত কৰি লোৱা, তেতিয়া জয় সদায় তোমাৰেই হ'ব আৰু এই জয় তোমাৰ পৰা কোনেও কাঢ়িব নোৱাৰে। বেয়াৰ দ্বাৰা বেয়া কেতিয়াও শেষ কৰিব নোৱাৰি, বেয়াটোক অকল ভাল পোৱা আৰু প্ৰেমৰ দ্বাৰাহে শেষ কৰিব পাৰি। এইটো এটা প্ৰকৃতিক সত্য হয়। সত্যৰ ৰাস্তাত গৈ থকা ব্যক্তি এজনে কেৱল দুটাই ভুল কৰিব পাৰে। প্ৰথমতে হয়তো সম্পূৰ্ণ ৰাস্তাটো সঠিক নকৰা অথবা আৰম্ভই নকৰা। অতীতকালক লৈ ব্যতিব্যস্ত নাথাকিব, ভৱিষ্যতকালৰ সপোনত ভাহি নাথাকক। বৰ্তমানত ধ্যান দিয়া এইটোৱে সুখী থকাৰ একমাত্ৰ উপায়। তিনিটা বস্তু কেতিয়াও লুকাই থাকিব নোৱাৰে: সূৰ্য, চন্দ্ৰমা আৰু সত্য। ক্ৰোধ অৰ্থাৎ খং কৰাটো চলি থকা কয়লা এডোখৰ অন্য ব্যক্তিৰ গাত দলিয়াই দিয়াৰ ইচ্ছা কৰি হাতত তুলি ৰখাৰ সমান হয়। এইটোৱে সকলোতকৈ আগত আপোনাৰে ক্ষতি কৰিব। গন্তব্য স্থান অথবা লক্ষ্যলৈকে গৈ পোৱাতকৈ বেছি দৰকাৰী এইটো যে আপুনি যাত্ৰা ভালদৰে কৰা। 1000টা শব্দতকৈ বেছি ভাল সেইটো এটা শব্দ যিটোৱে শান্তি কঢ়িয়াই আনে। আপুনি লগা হ'লে যিমানে কিতাপ পঢ়ক, যিমানে ভাল শব্দ শুনক, তাৰ একো লাভ নাই যদি আপুনি সেইবিলাক নিজৰ জীৱনত ব্যৱহাৰ নকৰে। সুখৰ কোনো ৰাস্তা নাই, সুখী থকাটোৱে সকলোতকৈ ভাল ৰাস্তা। যদি আপুনি সঁচাকৈ নিজকে ভাল পায় তেনেহ'লে আপুনি কেতিয়াও বেলেগক দুখ দিব নোৱাৰিব। আমি আজিলৈকে যি হৈছোঁ সেইটো আমি যি ভাবিছোঁ তাৰ ফলতহে হৈছোঁ। যদি কোনোবা ব্যক্তি এজনে বেয়া চিন্তাৰ দ্বাৰা কথা কয় অথবা কাম কৰে তেনেহ'লে তেখেতে অকল কষ্টই ভুগিব লাগিব, আৰু যদি কোনোবা ব্যক্তি এজনে ভাল চিন্তাৰ দ্বাৰা কাম কৰে, কথা কয়, তেনেহ'লে তাৰ দেহৰ ছাটোৰ নিচিনা সুখ আৰু আনন্দই তাৰ সংগ কেতিয়াও নেৰে। এখন ধাৰাল চুৰি অথবা চাকুৰ নিচিনাকৈ জিভাই তেজ নোলোৱাকৈ মানুহ এজনক মাৰি পেলাব পাৰে। আপুনি যি ভাবে সেইটোৰে আপুনি সৃষ্টি হয়। যিটো আপুনি অনুভৱ কৰিব পাৰে সেইটো আপুনি আকৰ্ষিত কৰিব পাৰে। যাৰ আপুনি কল্পনা কৰিব পাৰে তাৰ আপুনি নিৰ্মাণো কৰিব পাৰে। তো ফ্ৰেণ্ডছ, আজিলৈকে ইয়াতে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই।